নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোক সকলোকে এছএন মাজুলী ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আজি ভিডিঅ'টোত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আপোনালোকে কেনেকুৱা ধৰণে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ যিটো ৬,০০০ টকা দিয়ে সেইটোত কেনেকুৱা ধৰণে আবেদন কৰিব সম্পূৰ্ণ পদ্ধতি দেখাম। ভিডিঅ'টো শেষলৈকে উপভোগ কৰি থাকক। যদি আপোনাৰ এটা আধাৰ কাৰ্ড আছে, আধাৰ কাৰ্ড থাকিলে আপোনালোকে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু আবেদন কৰিবৰ বাবে আপোনাৰ মোবাইলত বা কম্পিউটাৰত যিকোনো এটা ৱেব ব্ৰাউজাৰ অপেন কৰি পেলাই তাতে যিটো চাৰ্চ বক্স থাকে, চাৰ্চ বক্স pmkisan.gov.in যিটো ৱেব এড্ৰেছ সেইটো লিখি পেলাই চাৰ্চ কৰি দিব লাগিব। চাৰ্চ কৰাৰ লগে লগে ইয়াতে PM কিষাণ সন্মান নিধি যিটো ৱেবছাইট, সেই ৱেবছাইটটো ডাইৰেক্ট অপেন হৈ যায়। আৰু অপেন হোৱাৰ লগে লগে ইয়াতে ৱেবছাইটটোত যিমানখিনি আপোনাৰ মেনুবিলাক দেখাই দিছে বা ঠিক তেনেকৈ তললৈ আপোনালোকে ক্ৰাইটেৰিয়াখিনি কি লাগিব বা কেনেকুৱা ধৰণে আবেদন কৰিব গোটেই প্ৰচেছখিনি দিয়া আছে, সেইখিনি চাই ল'ব পাৰে। এতিয়া ইয়াতে সোঁ চাইডলৈ চুকত আছে ফাৰ্মাৰ কৰ্ণাৰ বুলি এটা অপশ্যন। যিহেতু আপোনালোকে নতুনকৈ আবেদন কৰিবৰ কাৰণে ফাৰ্মাৰ কৰ্ণাৰত গৈ পেলাই নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন বুলি যিটো অপশ্যন আছে, সেই নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন বুলি থকা অপশ্যনটোত ক্লিক কৰি দিব লাগিব। নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনত যেতিয়াই ক্লিক কৰিব তেতিয়া নতুনকৈ এটা টেপ আহি যায় কম্পিউটাৰলৈ বা ইয়াতো আহি গৈছে। এতিয়া সেই টেপটোত আছে নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম, লগতে আহিছে এণ্টাৰ আধাৰ নাম্বাৰ আৰু তলত আহিছে এণ্টাৰ ইমেজ টেক্সট। ইয়াতে যিটো কেপচা কোড আছে সেই কেপচা কোডটোত থকা আখৰখিনি ইয়াত লিখি দিব লাগে। সেইখিনি ইয়াত লিখাৰ পাছত প্ৰথমতে আধাৰ নাম্বাৰটো দিলে এণ্টাৰ আধাৰ নম্বৰ, ঠিক তেনেকৈ তাৰ তলতে এণ্টাৰ ইমেজ টেক্সট যিকেইটা সোঁ চাইডে আখৰ আছে সেই আখৰকেইটা লিখিলে। আখৰকেইটা লিখাৰ পাছতে ক্লিক হিয়েৰ টু কণ্টিনিউ বুলি যিটো অপশ্যন আছে তাত ক্লিক কৰি দিব লাগিব। এতিয়া মই ইয়াতে আধাৰ নাম্বাৰটো দিলোঁ, লগতে কেপচা কোডটো দিলোঁ। কেপচা কোডটো দিয়াৰ পাছত ক্লিক হিয়েৰ টু কণ্টিনিউ সেই অপশ্যনটোত ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণে এটা অপশ্যন আছে ৰেকৰ্ড নট ফাউণ্ড উইথ গিফ্ট ডিটেইলছ, মানে এই আধাৰ নাম্বাৰটোত কোনো ধৰণৰ ডিটেইলছ এতিয়ালৈকে ৰেজিষ্টাৰ হোৱা নাই। আৰু যদি নতুন আকৌ ৰেজিষ্টাৰ কৰিব বিচাৰে তেতিয়া কি কৰিব লাগিব, ইয়াতে ইয়েছ বুলি যিটো অপশ্যন আছে ইয়েছ অপশ্যনটোত ক্লিক কৰি দিব লাগিব। ইয়েছ অপশ্যনটোত যেতিয়াই ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনালোকে দেখা পাব নতুনকৈ এটা টেপ আহিছে বা সেইটো টেপতে হ'লেও আহি যাব পাৰে। ইয়াতে ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন যিখন ফৰ্ম আহে সেই ফৰ্মখন দেখা পাব, তলৰ পৰা ওপৰলৈ স্ক্ৰল কৰি চাব পাৰে। আৰু ইয়াতে প্ৰথম আছে ফাৰ্মাৰ পাৰ্চনেল ডিটেইলছখিনি। এতিয়া ইয়াতে এইখিনি দিবই লাগিব, মেণ্ডেটৰী পাৰ্মানেণ্ট, এইখিনি মেণ্ডেটৰী দিবই লাগিব। আৰু প্ৰথম আছে ষ্টেট চিলেক্ট কৰিব লাগে, তাৰপিছত ডিষ্ট্ৰিক্ট, তাৰপিছত চাব ডিষ্ট্ৰিক্ট, ঠিক তেনেকৈ ব্লক বা ভিলেজ, গাঁও যিখন এখন চিলেক্ট কৰিব লাগিব। লগতে ফাৰ্মাৰজনৰ নামটো, জেণ্ডাৰ, ঠিক তেনেকৈ কেটেগৰীটো, লগত ফাৰ্মাৰ টাইপটো চিলেক্ট কৰিব লাগে। ইয়াতে আধাৰ নাম্বাৰটো দিয়াৰ কাৰণে আধাৰ নাম্বাৰটো নিজে আহি যায়। আৰু লগতে বেংকৰ IFSC কোড, বেংকৰ নামটো, লগত একাউণ্ট নাম্বাৰটো দিব লাগে। যিটো এড্ৰেছটো থাকে সেই এড্ৰেছটোৰ ওপৰত আপুনি যিটো ভিলেজ বুলি যিটো আহে সেইটো দিয়াৰ লগে লগে এড্ৰেছটো ইয়াত নিজে আহি যাব। আৰু তাত তলতে আহিছে ফাৰ্মাৰ আদাৰ ডিটেইলছত আহিছে মোবাইল নাম্বাৰ, ডেট অফ বাৰ্থ, ঠিক তেনেকৈ ফাদাৰ্ছ নেম, এই তিনিটাও ইয়াতে লিখি ল'ব লাগিব। মোবাইল নাম্বাৰটো দিব পাৰে, ডেট অফ বাৰ্থটো দিব লাগিব, লগতে দেউতাকৰ নামটো দিব লাগে। ঠিক তেনেকৈ তাৰ তলত আহিছে মাটিৰ যিটো ৰেকৰ্ড, কাৰণ ইয়াতে কৃষকসকলকহে দিছে এই সন্মান নিধিটো, সেইকাৰণে অ'নাৰশ্বিপ লেণ্ড হোল্ডিঙত ছিংগুল আছে, জইন আছে। যদি ছিংগুল হয় তেতিয়া ছিংগুল চিলেক্ট কৰিলে বা জইন হ'লে জইন চিলেক্ট কৰিলে। চিলেক্ট কৰাৰ পিছত ইয়াতে সোঁ চাইডে যিটো এড বুলি অপশ্যন আহে এড অপশ্যনটোত ক্লিক কৰি দিব লাগে। প্ৰথম পটা নম্বৰ আহে, তাৰপিছত ডাক নম্বৰ আহিছে, ডাক নম্বৰ অহাৰ পাছত আপোনাৰ কিমান মাটি আছে সেইটো দিব লাগে, এৰিয়া হেক্টৰত। মই ইয়াতে এটা দি দিছোঁ। আৰু সেইখিনি দিয়াৰ পিছত যিটো তলত আকৌ এড বুলি অপশ্যন আহে এড কৰি দিব লাগে। এড কৰাৰ লগে লগে এনেকুৱা ধৰণে ওপৰত দেখা পাব। আৰু এইটো ডিলিটো কৰিব পাৰিব যদি নতুন দিবলগীয়া হয়। এইখিনি দিয়াৰ পিছতে তলত যিটো চেল্ফ ডিক্লাৰেশ্যন ফৰ্ম বুলি আছে তাত ক্লিক কৰি আপোনালোকে সেই ফৰ্মখন চাই ল'ব পাৰে। চোৱাৰ পাছতে I certified that all the given details are correct. Please read self declaration form যিটো অপশ্যন আছে তাৰ প্ৰথম বক্সটোত টিক দি পেলাই ছেভ কৰি দিব লাগিব। বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।